ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ। মহাদেৱ এক দিন মহাদেৱ বৃষভত চৰি মহাৰংগে বিষ্ণুৰ পাশক গৈল লৰি পথত চলন্তে পাছে নাৰদে দেখিলা আগবাঢ়ি খেদ দৰ খাই বচন বুলিলা। শুনা মহাদেৱ তুমি কি কাম কৰিলা কৰিয়াগম শাস্ত্ৰ সবা কোনাখিলা। যমৰ পুৰক লোক গৈলন্তয় পাৰ মৰি মৰি যাতনা ভুঞ্জয় বাৰম্বাৰ। আমাৰ বচন যদি নধৰয় মনে পাপীৰ আৰাও শুনা তোমাৰ শ্ৰৱণে। এই বুলি দেৱ ঋষি গৈলা আন ঠাও হৰে হুলিলন্ত পাছে পাতকীৰ ৰাও। মহামৰ্মে শিৱৰয় গনি জ্বলি গৈলা কৃষ্ণৰ আগত হৰে বিনাই বাক লৈলা। তোমাৰ আজ্ঞাত প্ৰভু আগম কৰিলো জগত নৰকি ভৈল সমূলি মৰিলো। আগম গুচাইলে তজু বচন নৰহে জগত নৰকি ভৈলে ইও প্ৰাণ দহে। আগম শাস্ত্ৰৰ মতে ধৰিয়া ভকতি হবে নৰলোক প্ৰভু ভৈল অধোগতি। হেন শুনি কৃষ্ণ পাছে বুলিলন্ত বাণী মোহৰ বচন আবে শুনা হুল পানী। পৃথিৱীত মই নানা ধৰি অৱতাৰ লোক হব তাৰি বহু কৰিয়া বিচাৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।